এইটো ৱাইৰিং কৰিছোঁ কেনেকুৱা হৈছে ক'ব দেই ৰাইজ। দুটা অফিচ ৰুম মানে আপোনাৰ বৰ্ডত 2.5 ৱাৰ দিছোঁ পকেটৰ কাৰণে। 2.5 এডাল 1.5 mm ইনভাৰ্টাৰৰ কাৰণে। এইটো আৰ্থিঙৰ কাৰণে দিছোঁ 0.75। এইকেইটা পইণ্টৰ কাৰণে দিছোঁ আপোনাৰ 1 mm। এইটো পইণ্ট লাইট ফেন এইবিলাকত 1 mm দিলে ভাল হয় আৰু। এইখন ইনভাৰ্টাৰৰ কাৰণে ইয়াতে ইনভাৰ্টাৰটো ফিটিং হ'ব। এইটো ইনভাৰ্টাৰ কাৰেণ্টৰ কাৰণে লগাই থৈছোঁ। দুটাও নহয় ওপৰেদি এনেকৈ কেচিং মাৰি লৈ আহিছোঁ। এফালে ওপৰত এইটো চিলিঙত পেলোৱা আছে ৱাৰ পাইপ দি। এফালে এখন বৰ্ড বহাই দিলোঁ। এডোখৰতে LCD-টো হ'ব মেইন চুইচ। এইটোত এখন বৰ্ড দিয়া হৈছে এইটো ৰুমৰ কাৰণে। ইয়াতো সেই চেম তেনেকৈ 2.5 দিছোঁ পকেটৰ কাৰণে। 0.75 এইটো হেৰিয়ৰ কাৰণে দিয়া হৈছে আৰ্থিঙৰ কাৰণে। 1 mm পইণ্টৰ এইটো লাইট আপোনাৰ ওপৰতে কাটি চিল থৈছোঁ, কাটিম আৰু এতিয়া। লাইটটো কাটি দিয়াৰ পিছত দেখিবলৈ ভাল লাগিব, কটাৰ পিছত কেনেকুৱা হয় চাব দেই। এইটো কাটি দিলোঁ দেখিছে ৰাউণ্ড ৰাউণ্ডকৈ। তো ইয়াত লাইট হ'ব। তো যেতিয়া এইটো পুটিন কাটিব ওপৰত, পুটিন কটাৰ পিছতহে লাইটটো লগাম মানে। ফিনিচিং ভাল লাগিব দেখাম।